যোৱা BTCত 17টা বছৰে আপোনালোকৰ হাগ্ৰামা মহিলাৰী চৰকাৰখনে কেনেকুৱা কাম কাজ কৰিছে আপুনি আপোনাৰ মতামত কি? ৰাস্তা ঘাটটো বনাই আছে BTC হোৱাত থাকেতো এইটো ভালেই আছিল। আগততো কিবা আছিল পূৰা ৰাস্তা নামানা আছিল, চাইকেলে আগত যায় গাড়ী নাযায় এনেকুৱা অৱস্থা হৈছিল। BTC হোৱাত থাকি হৈছিল অলপ ভালে হৈছে, নোহোৱা নহয় সেইটোৱে আৰু কি। কিন্তু লেট্ৰিন এটা কৰি আমাৰ গাঁৱত আহিছে, সুবিধা আৰু কি পাইছোঁ, যিখিনি পাব লাগে সেইখিনি পাই আছোঁ। আৰু যেনিবা চাউল দালি এইখিনি যেনিবা যিখিনি সহায় কৰিব লাগে মাহত এইটো দে, চৰকাৰী যিটো ৰেচন পাব লগা এইখিনিয়ে। এইটো ডেভেলপ কৰিছে, মোটামুটি বান ডেভেলপ কৰিছে, গাঁৱলীয়া ৰাস্তাগিলান ডেভেলপ কৰিছে। ঘৰ লেট্ৰিন এই দুটাটো পাইছোঁ। BTC নিৰ্বাচনত আপুনি কোনটো দলৰ চৰকাৰ হোৱাটো বিচাৰিছে? তো হাৰমাইতো বিচাৰিম। হাগ্ৰামাক বিচাৰিছে। এইবাৰ BTC নিৰ্বাচনত আপুনি কোনটো দলৰ চৰকাৰ হোৱাটো বিচাৰিছে? নাঙল হাগ্ৰামা। মানে কোনটো দলক দিব বিচাৰিছে ভোট? বৰ্তমান BPFকে দিম। কোনটো দলৰ চৰকাৰ হোৱাটো বিচাৰিছে? BPFকে বিচাৰ কৰি আছোঁ। এইবাৰ BTC নিৰ্বাচনত আপুনি কোনটো দলৰ চৰকাৰ হোৱাটো বিচাৰিছে? হাগ্ৰামা চন্দন। যোৱা 17টা বছৰ আগত যি হাই কাজিয়া আছিল, দাংগা আছিল, আৰু সেই পৰিস্থিতি আৰু বৰ্তমানৰ পৰিস্থিতি কেনেকুৱা? আগততো যিখিনি আছিল এতিয়াতো বৰ্তমানতো ভালেই আছে, অলপ সুখতে আছে মানুহ মাখা, ইমান হাই ঝগৰা ইমান কাজিয়া পেচাল একো নাই, মনটোতে অলপ শান্তিতে আছোঁ। পাৰিছে ইমান বৰ্তমান কিবা নাই, অলপ শান্তি আছে আৰু হৈছে বৰ্তমান ভালেই আছে। অকণ ভালে আছে পৰিস্থিতিৰে। হয়, কিবা হাই কাজিয়া কিবা ভয় ভীত আছে নেকি? ভয় নাই নাই এখন নাই।